Hello everyone, Himasi Vlogs or অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো। সো আজি বহুত দিন হৈ গ'ল ব্লগ নবনোৱা 4-5 দিন হৈ গ'ল কমেও। মই মানে অলপ কামত বিজি আছিলোঁ যাৰ কাৰণে মই ব্লগ বনাব পৰা নাছিলোঁ। আশা কৰিছোঁ আপোনালোকে এইবাৰ ব্লগসমূহ আকৌ আগৰবাৰৰ দৰে আদৰি ল'ব। সো আজি আকৌ ষ্টাৰ্ট কৰিছোঁ। চাওঁ দিনটো কি হয় আপোনালোকক দেখাব চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ ওলাই মেলি ল'লোঁ আৰু এতিয়া আমি যাওঁ কাৰ এচেচৰিজৰ দোকানলৈ যাওঁ। মানে আমাৰ গাড়ীখনৰ যিটো বেক চাইড তাত মানে পুৰা ভিতৰৰ পৰা মানে বাহিৰৰ পৰা চব বস্তু দেখা পায়। আপোনালোকক মই দেখাইছোঁ কেনেকুৱা টাইপৰ হয়। সেইটো কাৰণে আমি এইটো চেঞ্জ কৰি পেলাই ইয়াত মানে অলপমান ব্লেক পেপাৰ দি দিম বুলি ভাবিছোঁ। চাওক ইয়াৰ পৰা বাহিৰৰ পৰা চালে মানে সকলোবোৰ দেখা পায়। এতিয়া আপোনালোকে মানে কেমেৰাত ধৰিব পৰা নাই চাগে। তো আমি ইয়াত আৰু ইয়াত মানে এটা ব্লেক পেপাৰ দি দিম। চ' আমি তালৈ যাওঁ এতিয়া। তাৰ পৰা আহি কি কৰোঁ দেখাম। এয়া ব্লেক পেপাৰ লগোৱা হৈ গ'ল। কেমেৰাত ধৰিব পৰা নাই চাগে। এতিয়া ধৰিব পাৰিছে চাগে ন? এতিয়া বাহিৰৰ পৰা পটককৈ ধৰিব নোৱাৰি এতিয়া ভিতৰলৈ। নাইট্ৰজেন ভৰাই আছে এতিয়া গাড়ীত নাইট্ৰজেন ভৰাই পেলাই আমি আহি আছোঁ। এতিয়া দোকানলৈ যাওঁ। দোকানতে থাকোঁ মই দিনত মানে তেতিয়া তেওঁৰ দোকানতো অলপমান হেল্প হৈ যায়। ত' আমি গাড়ীত নাইট্ৰজেন এটা কাৰণেই ভৰাইছোঁ। তাত মানে নাইট্ৰজেন যদি চকাত ভৰোৱা যায় তেতিয়া বোলে চকাটো ঠাণ্ডা হৈ থাকে আৰু চকাটো ঠাণ্ডা হৈ থাকিলে চকাটো পটককৈ ফাটি যোৱা ফাৰ্ষ্ট নাথাকে। বহুতে অক্সিজেন ভৰাই হয়তো অক্সিজেন ভৰালে মানে চকা বহুত ফাটে। গৰম বেছি পালে চকা ফাটি যায়। মানে আপোনালোকৰ পৰাপক্ষত নাইট্ৰজেন ভৰাব চেষ্টা কৰিব। আমি নাজানিছিলোঁ বাৰু, পিছত গম পাইছোঁ। গতিকে আপোনালোকে কিজানি বহুতে ভৰায়ে। মই যিটো জানো সেইটোৰ ফালৰ পৰা আপোনালোকক ক'লোঁ। এতিয়া মই আহি পালোঁ বৰ্তমান ঘৰলৈ আৰু ভাবিছোঁ আজি ভ্লগটোৰ মাজতে আপোনালোকক আৰু কেইটামান বস্তু মই দেখাই দিওঁ। যিহেতু ব্লগটো ইমান বেছি দীঘলীয়া নহ'ব চাগে। চ' মই ভাবিলোঁ আজি ব্লগটোৰ মাজতে আপোনালোকক আৰু কেইটামান বস্তু দেখাওঁ। বস্তুকেইটা হ'ল এইকেইটা। এয়া হৈছে মোৰ গহনাৰ কিছু কালেকশ্যন। এয়া ভাবিছোঁ মই যে ব্লগটোৰ মাজতে আপোনালোকক মানে মই ব্যৱহাৰ কৰা অসমীয়া গহনাৰ কিছুমান কালেকশ্যন আপোনালোকক দেখাওঁ। গতিকে চাই থাকক। প্ৰথম গহনাৰ আৰম্ভণিতে মই আপোনালোকক দেখাওঁ। মানে এইবোৰ আচলতে এইবোৰ বাকচ মই ক'ৰবাত পোৱা এনেকৈ মই থৈ দিছোঁ। বেয়া নাপাব মানে দেখি পেলাই বেয়া লাগিছে চাগে, কিন্তু মানে মই এনেকৈ আৰু য'ত ত'ত থৈ দিছোঁ। চ' প্ৰথম এইটো আৰম্ভণি কৰোঁ। এইটো এটা গলপতা ডিজাইনৰ হয়। এইটো চাওক কি বুলি কয় মই নাজানো বাৰু তেনেকৈ লাগি আছে। এইটো চাওক এইটো হৈছে গলপতা ডিজাইন। কিবা বুলি কি কয় নাজানো মই, খালি এনেকৈ ডিঙিত লাগি থাকিব এনেকৈ পিন্ধিলে। এনেকৈ যদি মই পিন্ধোঁ এনেকৈ এইটো ডিঙিত লাগি থাকিব। এইটো কি বুলি কয় আপোনালোকে জানিলে মোক ক'বচোন দেই, মই এইটোৰ নামটো নাজানো। এইটো আৰু ইয়াৰ ফুলিটো হৈছে এইটো একদম মৰম লগা, একদম সৰু। এতিয়া মোৰ দ্বিতীয়টো গহনাৰ ফালে আহক। এই গহনাটো সকলোৰে তাত থাকেই চাগে আৰু আছেই বাৰু চাগে। এইটো ইয়াৰ যিটো ডিজাইন এইটো হৈছে মানদাতা ডিজাইন। এইটো মীনা কৰোৱা আছে এনেকৈ আৰু এইটো ক্ৰিষ্টেল ৱৰ্কত এনেকৈ কৰা আছে। এইটো সকলোৰে থাকে। এইটো ব্ৰাইডেল মানে লুকতো বহুত ভাল লাগে আৰু এইটো সকলো তাত থাকে আৰু এইটো মোৰ ডিজাইনটো। আৰু এইটো মানদাতা ডিজাইনৰ এইটো হৈছে ফুলি, একদম সৰু ফুলি পৰি থাকিলে কিবা এটা। তো এইটো গহনা মোৰ এতিয়া কমপ্লিট। এইটো গহনা এতিয়া থৈ দিওঁ। আৰু এতিয়া মোৰ নেক্সটটো হৈছে এয়া মই একেলগে গোটেই ঢেৰ কিছুমান থৈ দিছোঁ। প্ৰথম এডাল দেখাওঁ। এডাল হৈছে জোনবিৰি। অসমীয়া গহনাৰ প্ৰথম বুলি ক'লে মই যিহেতু যেতিয়া ছোৱালী আছিলোঁ মোৰ বিহু নাচি খুব ভাল পাইছিলোঁ আৰু বিহু নাচনীৰ ঘৰততো এয়া জোনবিৰি থাকিবই। সেয়া সেই গতিকে এডাল হৈছে জোনবিৰি। মীনা কৰোৱা হয়। এডাল মোৰ একদম ছোৱালী দিনৰে হয়। আৰু ইয়াৰ ফুলিযোৰ মানে বেয়া হৈ গ'ল নে হেৰাই থাকিলে, মই ফুলিযোৰ বিচাৰি পোৱা নাই, ক'ত বা থলোঁ। আৰু নেক্সটটো হৈছে এইটো কি ডিজাইন হয় মই নাজানো। এইটো কি বুলি কয় আপোনালোকে জানিলে মোক জনাবচোন। এইটো চাওক
এইটো হয়, এইটো ৰঙা আৰু সেউজীয়া মণিত কৰা আছে। এইটো একেবাৰে ডিঙিটো লাগি নাথাকে, একেবাৰে তলটো নহয়, এনেকুৱা টাইপৰ হয় আৰু এইটো। আৰু এডাল হৈছে ঢোলবিৰি, এডাল ঢোলবিৰি। এই সকলোবোৰতে অলপ অলপ মীনা কৰোৱাই আছে। মই মীনা কৰোৱা বহুত ভাল পাওঁ। এইটো যে ঢোলবিৰি, এইকেইটা হৈ গ'ল। এইটো মোৰ নেক্সটটো গহনা। এইটো কিবা হয়, এইটো নামটো মই নাজানো, কিন্তু ডুগডুগি নিচিনা, ডুগডুগি নহয়, এইটো কি হয় জানো। এইটো চাওক, এইটো গ্ৰীণ আৰু ৰেডতে আছে। এইটো কিবা এটা লাগি আছে, এইটো গ্ৰীণ আৰু ৰেডত আছে। আৰু এইযোৰ হৈছে ইয়াৰ একদম মৰম লগা ফুলি, এইটো ষ্টাৰ টাইপৰ কিবা ফুল ডিজাইন নিচিনা আছে। আৰু মাজতে এইটো কি ডিজাইন হয় মই নাজানো, আপোনালোকে যদি জানে প্লিজ মোক জনাব। চ' এতিয়া মোৰ ইমান বেছি গহনা নাই দেই, যিমানখিনি আছে দেখাইছোঁ। আৰু চব মই যি টি জেগাত থৈ দিয়া আছে। এডাল হৈছে গলপতা, কেঁচা সোণৰ এইটো গলপতা ডিজাইন। এইটো পূৰা মেৰুনত আছে, এতিয়া পূৰা মেৰুনত এনেকৈ লাগি থাকে আৰু এইটো পিন্ধিলে। আৰু এইটো হৈছে ইয়াৰ ফুলি, এইটো হৈছে ইয়াৰ ফুলি, এডাল গলপতা। চ' এইটো হৈ গ'ল। মোৰ চেইনৰ কালেকশ্যন এইখিনিয়ে আছিলে। আৰু এতিয়া দেখা আপোনালোকক খাৰু, এইটো মুঠি খাৰু বুলি কয়, আপোনালোকেতো জানেই এইটো মুঠি খাৰু, গামখাৰু আচলতে। এইটো দেখিছেনে, এইটো গামখাৰু হয়। আৰু এটা আছে, এইটো আচলতে মীনা কৰোৱা নহয়, এইটো এনেই হোৱাইট টাইপৰ, এনেকুৱা চিলভাৰ টাইপৰ আছে, শিলিখা আছে। আৰু এটা আছে, এইটো মীনা কৰোৱা হয়, এইটোত শিলিখা নাই, সেইটো মই মীনা কৰোৱা। আৰু তাৰ লগতে আছে আৰু এটা, এইটো গামখাৰু নহয়, এইটো কিবা শাৰীৰ লগত বা এনেকুৱা ফ্ৰকৰ লগত এইটো পিন্ধিব পাৰি। আৰু নেক্সট কেইটামান খাৰু আছে, এয়া এনেই সোণৰ নহয় আৰু এইবিলাক এনেই এনেকুৱা এনেই আৰু এই ডিজাইনৰ। মই বেছি নিপিন্ধোৱে বাৰু এইবিলাক। খাৰু। আৰু এতিয়া আপোনালোকক কেইযোৰমান ফুলি দেখাওঁ। এইটো যে অথনি যে দেখিছিলে গলপতা নহয়, এইটো ঢোলবিৰিটোৰ এইটো ফুলি হয়, ঢোলবিৰি টাইপৰ ফুলি, ঢোলবিৰিৰ ফুলি। এইযোৰ এনেই এক্সট্ৰা এইযোৰ ফুলি হয়। এইযোৰ যিকোনো হেৰিৰ লগত পিন্ধিব পাৰি, আৰু যিকোনো আপোনাৰ ধৰক গলপাতা বা যিকোনো তেনেকুৱা হেৰিৰ লগত, চেইনৰ লগত পিন্ধিব পাৰি। তো এয়া মোৰ অসমীয়া গহনা কালেকশ্যন আছিলে। আৰু তাৰ মাজতে আপোনালোকক আৰু কেইটামান বস্তু দেখাওঁ, এটা অসমীয়া গহনা কালেকশ্যন নহয়, মই জাষ্ট শাৰী বা এনেকুৱা বেলেগ চাদৰ মেখেলাৰ লগতো পিন্ধোঁ। এডাল কি হয়, কিহৰ চেইন হয় মই নাজানো, কিন্তু মোৰ বহুত প্ৰিয় হয় এডাল, মই বহুত ভাল পাওঁ। মই এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি পেলাই আনিছিলোঁ। আৰু এইটো ইয়াৰ ফুলি হয়, ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি পেলাই অনা। আৰু এটা আছে, এইটো ব্লু কালাৰৰ হয়। মোৰ ব্লু কালাৰ কিছুমান শাৰী বা এনেকুৱা পিন্ধিবলৈ কাৰণে এডাল গলপাতা টাইপৰ হয়, এনেকুৱা ডিঙিত পিন্ধিবলৈ। চেইনডাল তাত সোমাই আছে, এডাল ব্লু কালাৰ হয়। আৰু এইটো একদম অকণি ফুলি। আৰু এইটো অনলাইনত আনিছিলোঁ নেকি মই, এইটো বেলেগ কিবা এটাত ভৰাই থৈছোঁ, কিবা খাৰুৰ আছিলে এইটো প্লাষ্টিকটো।
এইটো কিবা কি বুলি কয় নাজানো, সীতাহাৰ টাইপৰ হয়। কোণত বনালেতো সীতাহাৰে হ'ব। এডাল মণি বগা মণিত আছে, এনেকুৱা বগা কাপোৰৰ লগত বা এনেকুৱা পিন্ধিবলৈ কাৰণে। এডাল বহুত বছৰ হৈ গ'ল, এতিয়াও মানে ইমান ধুনীয়া হৈ আছে, বহুত বেছি বছৰ হৈ গ'ল এইযোৰ। আৰু এইটো হৈছে ইয়াৰ ফুলি, দুটা ইয়াৰ ফুলি। পিন্ধা নহয় বেছি, কেতিয়াবাহে পিন্ধা হয়। আৰু আগতে মই ৰাস চাস নাচিছিলোঁ, ভাওনা কৰিছিলোঁ, ভাওনাত আগতে পাৰ্ট লৈছিলোঁ, তেতিয়া এইবিলাক পিন্ধা হৈছিলে খুব। এতিয়া নোলোৱা হোৱাৰ পৰা ইয়াত তেনেকৈ পিন্ধা হোৱাই নাই, এনেকৈ পৰি আছে। আৰু এইখিনিয়ে হ'ল মোৰ অসমীয়া কিছু গহনা, সৰু সুৰাকৈ ভিডিঅ' এটা বনালোঁ। চ' এতিয়া আকৌ আমি এপাক ওলাই যাওঁ, এয়া আপোনালোকক দেখালোঁ। আৰু এনেই আচলতে মই গহনাখিনি এটা বেলেগকৈ ব্লগ বনাই পেলাই দেখাম বুলি ভাবিছিলোঁ, কিন্তু আজি যিহেতু মোৰ দেখাম তেনেকুৱা একো নাই, তো ভাবিলোঁ গহনাখিনিকে অলপ দেখাই দিওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, দেখাওঁ। আয়ান কিবা এটা কৈ দিয়া আমাৰ ভিডিঅ'টো হৈ পেলাই। আজি বৰ ভিডিঅ' ফাৰ্ষ্ট টাইম আহিলোঁ, ভাল লাগিছে ব্লগকেইটা চাই, এনেকৈ আগবাঢ়ি গৈ থকা ভাল লাগে। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে সকলোকে বৰ চেনেলটো চবে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। বাবা মানে তেখেতৰ লগৰ হয়। এফালে তোমাৰ গেম খেলাতে বিজি আৰু ক'বই নোৱাৰে, এবাৰ চাই দিয়া। গেম খেলি আছে আমাৰ লোকেল কেৰিমিনাটি দেই, ইফালে স্কাউট অপি ইন দ্য চেট, কমেণ্টত চবে স্কাউট অপি লিখি দিব। মানে কি হয় আৰু কিবা এটা এইটো অকল গেমাৰ্ছে বুজি পায়। কোনোবা গেমাৰ্ছে যদি চাই আছে তো বুজি পাইছে যদি ক'বচোন দেই, মইতো একো বুজি পোৱা নাই বাৰু। কি স্কাউট নেকি? ৰেডি কৰিছোঁ, এয়া হৈছে মটন। যিহেতু মোৰ হাজবেণ্ডে চিকেন নাখায় সেইকাৰণে মটন, আৰু মই মটন নাখাওঁ সেইকাৰণে চিকেন। আমাৰ ঘৰত মানে চিকেন আৰু মটন দুইটাই আনিব লাগে, মানে মাংস আনিলে। আৰু ইফালে মোৰ মাংস কাৰণে ৰেডি কৰি লৈছোঁ আলু আৰু ওলকবি। মই ওলকবি দিলে খুব ভাল পাওঁ চিকেনত। আৰু এইফালে পিঁয়াজ, আদা, নহৰু, জলকীয়া, বিলাহী ৰেডি কৰি লৈছোঁ। এতিয়া বনাওঁগৈ, তাৰপাছত দেখাম। মোৰ মাংস হৈ আছে আৰু এইফালে ছাগলী চলি আছে মাংস। আজিৰ ভ্লগটো ইয়াতে শেষ কৰোঁ, পুনৰবাৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আৰু আজি মোৰ ভ্লগটো চাই কেনেকুৱা